Assamese story. Superhit Assamese story. সময় হ'ল পুনৰ এটি লাভ ষ্টৰীৰ। মই ধোন পুনৰ এটি লাভ ষ্টৰীলৈ আপোনালোকৰ কাষ চাপিলোঁ। আহক তেনেহ'লে ষ্টৰীটো আৰম্ভ কৰোঁ। বহাগ মাহৰ দিন, ঢোল পেঁপা গগনাৰ মাতত গোটেই পৰিৱেশ ৰজনজনাই থকা এটা উলহ মালহৰ মাহ। সেই উলহ মালহৰ পৰিৱেশতে মোৰো ডেকা যৌৱনে সকলো সময়তে আমনি কৰিব বিচাৰে। এতিয়া আকৌ কাহিনীলৈ। কাহিনীৰ মূল উদ্দেশ্য হ'ল যে যৌৱনে কেতিয়াও উচ্চ নিচ জাতি পাত সৰু ডাঙৰ সম্পৰ্ক নিবিচাৰে। তাৰ আধাৰত লিখা মোৰ যৌৱনকালত ঘটি যোৱা সম্পূৰ্ণ সঁচা কাহিনী, যিটো ঘটিছিল 2017 চনৰ জানুৱাৰী মাহত। আবেলিৰ সময় মই দেউতা একেলগে বহি টিভি চাই আছোঁ। এনেতে দেউতাৰ মোবাইলত ফোন আহিল। মই গৈ ৰিচিভ কৰিলোঁ। হেল্ল', কোনে কৈছে? সিফালৰ পৰা। মহা নেকি? মই কৈছোঁ। কোন? সিফালৰ পৰাই ক'লে। মই বায়ে কৈছোঁ, আমগুৰি জেঠাইৰ জীয়েক। মই ক'লোঁ, বাইদেউ ভালে আছনে? বায়ে ক'লে, আছোঁ দে, তহঁতৰ ভাল নহয়? ময়ো ক'লোঁ, আছোঁ ভালেই। জেঠাইৰ গাটো ভাল নহয়, সেয়েহে ফোন কৰিলোঁ। মায়ে মহাক কিবা এটা ক'ব বিচাৰে, মহাক ফোনটো দেচোন। মই ক'লোঁ, ঠিক আছে দিছোঁ। দেউতা, আমগুৰি জেঠাই কিবা কয় বুলি কৈ দেউতাক ফোনটো হাতত দিলোঁ। দেউতাই ফোনটো লৈ জেঠাইৰ লগত কিবা কথা পাতিলে। মাও আহি নিজৰ ডাঙৰ বায়েক যেতিয়া কিবা কিবি পাতিলে। অলপ পাছত মা আৰু দেউতাই মোৰ ওচৰত আহি ক'লে, শুন, তই কাইলৈ জেঠাইৰ ঘৰলৈ যাব লাগিব, এই টকা 5,000 দি আহিবি। মই ঠিক আছে বুলি ক'লোঁ। পাছদিনা ৰাতিপুৱা গা পা ধুই নতুন জিন্স, ব্লেক টি চাৰ্ট, ব্লেক ছানগ্লাছ পৰিধান কৰি ওলালোঁ জেঠাইহঁতৰ ঘৰলৈ। আমগুৰিৰ পৰা 1.5 কিলোমিটাৰমান ভিতৰ গাঁৱলৈ সোমাই যাব লাগে জেঠাইহঁতৰ ঘৰলৈ। গাড়ীৰ পৰা নামি দোকান এখনত সোমাই মিঠাই, বিস্কুট আৰু কিবা কিবি লৈ খোজকাঢ়িব ল'লোঁ। জেঠাইৰ ঘৰত ছোৱালী 2জনী আৰু ল'ৰা 2টা। 2টা ল'ৰাৰ গুৱাহাটীতে থাকে। ঘৰত খালি মাজুবাহে থাকে। ডাঙৰ বাইক বিয়া দিলে। তেনেতে মাজুবায়ে ফোন কৰিলে, শুন, ক'ত পাইছ? মই ক'লোঁ, তহঁতৰ গাঁৱৰ মাজেদি খোজকাঢ়ি আহি আছোঁ। তাই ক'লে, ফোন নকৰিলি কিয়? মই চাইকেল লৈ আগবাঢ়ি গ'লোঁ হয়। মই ক'লোঁ, হ'ব দে, তহঁতৰ গাঁৱত খোজকাঢ়ি বহুত ভাল লাগেও। যিহে মজা মজা মাল আছে, চাই আহিব পাৰিম বুলিয়ে আকৌ। জেঠাইৰ মাজু ছোৱালী মোতকৈ 1 বছৰ 2 মাহ ডাঙৰ। তাইৰ লগত যিকোনো সৰু সুৰা বেয়া কথাৰে মই ধেমেলীয়া নিচিনা হৈয়ে থাকোঁ আৰু চব কথা ফ্ৰীলি তাইৰ লগত পাতোঁ। তাইক ঘৰত ৰুণু বুলি মাতে সকলোৱে। খোজকাঢ়ি গৈ থাকোঁতে বহুত ছোৱালী ৰাস্তাত জোকাইছে, ময়ো কম নহয়। জেঠাইহঁতৰ ঘৰ পালোগৈ। পদূলিমুখত ৰুণুবাই আহি মোৰ পেটত পাছফালৰ পৰা সাবটি ধৰিলে। তাইৰ বগৰী 2টা মোৰ পিঠিত হেঁচা খাই গ'ল আৰু ক'লে, ঐ চুথাৰ্ড, ভালনে? তাই মোৰ বাৰ লগৰ। জেঠাইহঁতৰ সন্মুখৰ ঘৰটোৱে হৈছে তাহাঁতৰ ঘৰ। তাই প্ৰায়ে বাৰ লগতে থাকে। দেখিবলৈ বহুত বেছি ধুনীয়া, শালি জালি থকা এজনী পাত গাভৰু। তাইৰ দেহৰ গঠন বহুতেই লোভনীয়। তাইৰ আগৰ পৰাই মোৰ প্ৰতি দুৰ্বলতা আছে। তাইক মই বা বুলি মাতিলে তাই বহুত খং কৰে। আমাৰ বা বহুতেই সুন্দৰী। একেলগে পঢ়া 2জনীৰ বয়স তেতিয়া 25 বছৰমান হৈছে, কাৰণ মোৰ বয়স 25 বছৰ নহয়, 24 বছৰহে আছে। মই গৈ ফ্ৰেছ হৈ ল'লোঁ, কিবা খাই লৈ জেঠাইৰ লগত কথা পাতিলোঁ। তাৰ পাছত বাক ক'লোঁ অলপ আৰাম কৰোঁ বুলি। তাই বাৰাণ্ডাৰ ৰুমটোতে ৰেষ্ট ল'ব ক'লে। মই জেঠাইৰ ঘৰত গৈ প্ৰায়ে সৰু পেণ্ট পিন্ধি শুই যাওঁ, খালী গাত। বাৰাণ্ডাৰ ৰুমত কোনো ঘপককৈ ভিতৰত নোসোমাই। মই গৈ বাৰাণ্ডাৰ দৰ্জাখন জপাই সেই পেণ্টটো পিন্ধি শুই দিলোঁ। সেইজনী আহিছিল কিবা নিবলৈ। মই চিলমিল টোপনি গৈছিলোঁহে, ঘপককৈ সাৰ পাই গ'লোঁ। দেখিলোঁ সন্মুখত তাই মোৰ পেণ্টটোলৈ চাই আছে। কটা পেণ্টটো যে কটা, তাই বৰ মজা লৈছে। তেতিয়া মোৰডাল থিয় হৈ আছে। পেণ্টটো ফাটি যাওঁ হৈও আছিল। তাই মোৰ ওচৰত বহিল। মোৰ লাজ লাগি গ'ল। মই কাপোৰখন ওপৰলৈ টানি দিলোঁ। তাই ক'লে, ঐ, আবেলি ফুৰিব যাম, বিলৰ পাৰত ওলাবি। ময়ো ক'লোঁ, হ'ব। তাই হাঁহি এটা মাৰি ওলাই গ'ল। আবেলি হ'ল। মই, মোৰ বা আৰু সেইজনী ফুৰিব ওলাই গ'লোঁ। গৈ থাকোঁতে তাই যে জানি শুনিয়েই মোৰ বাঁহীৰ তলত তাইৰ 36 চাইজৰ সেই বুকুৰ বগৰী 2টা ঘঁহাই দিয়ে আৰু মোলৈ চাই হাঁহি দিয়ে।
আমি ঘূৰি ফুৰি আহিলোঁ। সন্ধ্যা হ'ল, ঘৰ পালোহি। ৰাতি আমি ভাত পানী খালোঁ। জেঠাই আৰু জেঠু বোলে মই আৰু সেইজনী একেলগে বহি টিভি চাই আছোঁ। বিচনাৰ পৰা মাজে মাজে কিছুমান বেয়া চিন ওলাইও আছে নহয় টিভিটোত। দুয়োটাই একো নামাতি চাই থাকোঁ। 1 ঘণ্টামান চোৱাৰ পাছত মোৰ টোপনি আহিল। দিনটোৰ ভাগৰত তাইও মোৰ কাষতে বহি টিভি চাই থাকিল। মই সেই পেণ্টটো আৰু গামোচা পিন্ধি আছিলোঁ, খালী গা, ওপৰত কম্বলখন। তাইও একেখন কম্বলৰ তলতে সোমাই আছিল মোৰ লগত। মোৰ কঁকালৰ পৰা গামোচাখন টোপনিত খোল খাই গ'ল হ'বলা আৰু গাৰ পৰা কম্বলখনো আঁতৰি গ'ল টোপনিতে। মোৰ ইমান দীঘলডাল ফাটি ওলাই অহা যেন হ'ল। কটা পেণ্ট ছাইডেদি মালডালৰ টুপিটো অকণমান ওলাই আছে। তাই মোৰ কাষত বহি চিনেমা চাই আছে। টিভিৰ ভলিউম কম কৰি তাই লাহেকৈ কম্বলৰ তললৈ সোমাই গ'ল। মই টোপনিত বাগৰ সলাই তাইৰ বুকুৰ বগৰী দুটাৰ ওপৰত হাত থলোঁ, গমেই নাপাওঁ। আৰু তাইৰো সোঁ হাতখন মোৰডালৰ টুপিটোত লাগি আছিল। টোপনিত তাইক সাৱটি ধৰিলোঁ। তাইও টি চাৰ্টত টপ এটা পিন্ধি আছিল, তলত ইনাৰ নিপিন্ধাকৈ, আৰু তলত স্কাৰ্টটোহে কেৱল, তলতো একো নাই। তাই টপটো দাঙি দিলোঁ আৰু মোৰ হাতখন বাওঁফালৰ বগৰীটোত লগাই মুঠি মাৰিব ধৰিলোঁ। আৰু মোৰডাল উলিয়াই দি মোহাৰিও আছে তাই। একে সময়তে এইখিনি কৈ আছে। মই ঘপককৈ সাৰ পাই গ'লোঁ আৰু দেখিলোঁ তাই মূৰটো তল ওপৰ কৰি উৰা দি আছে মুখেৰে। মোৰডাল টনটনাই গ'ল। তাই একেবাৰে মোৰডাল মুখত ভৰাই চুপিব লাগিল। বহুত সময় চুপিলে। মই তাইৰ গাৰ ওপৰত উঠি ক'লোঁ, তোক দিব লাগিব নেকি? মোক আজি দি ছোৱালীৰ পৰা বোৱাৰী বনাই দে, তাই ক'লে। মই আকৌ সুধিলোঁ, আগতে তোক কোনোবাই দিছেনে নাই? তাই নাই বুলি ক'লে। তেতিয়া মই ক'লোঁ, তোক মই আজি এনেকুৱা দিম তই পাগল হৈ যাবি। পানী সোমাই গ'লে ভয় খাবি নেকি সুধিলোঁ। তাই ক'লে, টেবলেট আনি খুৱাই দিবি বুলি ক'লে। মোৰ জচ উঠি গ'ল। কোচত বহাই দিলোঁ। মোৰডাল ঘঁহাই বুকুৰ সেই দুটা চুপি চুপি লাহে লাহে গুটি দুটা কামুৰিও দিওঁ। তাই ক'ব ল'লে, জান সেইডাল সোমোৱাই দে না, মই থাকিব নোৱাৰা হৈছোঁ। তাই চটফটাই আছে কেৱল। মই গোটেই গা চেলেকি মোহাৰি বগৰী মুখত লৈ চুপিয়াই থাকিলোঁ 5 মিনিটমান। পাছত মই গম পালোঁ তাইৰ তলৰ পৰা পানী ওলাই মোৰ মালডাল তিতি গ'ল। লাহেকৈ শুৱাই দিলোঁ আৰু তাইৰ পানী লাগি পিছল হৈ থকা মূৰডাল অকণ মূৰটো লগাই জোৰত হেঁচি দিলোঁ। গোটেইডাল তাইৰ চবখিনি ফালি চিলি গুৰিলৈকে সোমাই গ'ল। তাই সম্পূৰ্ণ এইটো কামত নিউ আছিল। সেইবাবে চটফটাব ধৰিলে আৰু ঐ মা মৰিলোঁ বুলি জোৰকৈ চিঞৰিলে। ময়ো কম নহয়, হেঁচিয়েই থাকিলোঁ। তাইৰ প্ৰচণ্ড বিষ হৈছিল। লাহে লাহে তাইৰ বিষ কমিল। মই ওলোৱা সোমোৱা কৰিলোঁ আৰু তাইৰ সেইখন চালোঁ, বহুত বেছি তেজ ওলাইছে। আৰু মূৰডাল তেজেৰে ৰঙা হৈ গ'ল। তাইৰ তলেদি ফুটাৰ ফালে তেজ নিগৰি গৈছিল। মই লাহে লাহে স্পীড বঢ়াই দিব ধৰিলোঁ। তাইও মুখেৰে শব্দ কৰি কৰি বুলি সুখ ল'ব ধৰিলে। মই এইবাৰ দাঙি আনি কোচত দাঙি থাপ থাপ স্পীডত দিব ধৰিলোঁ। তাৰ পাছত থিয় কৰি ভৰি দুটা, বেছি নহয় হা, অকণমানহে বহল কৰি পাছফালৰ পৰা থিয় হৈ তাইৰ কঁকালত খামুচি ধৰি মালডাল থিয় হৈ ভৰাই দিলোঁ। বগৰী দুটা টিপি টিপি পূৰা দিব লাগিলোঁ। এনেকুৱা মজা লাগিছে যেন তাইৰ সম্পৰ্কৰ নোহোৱা হয়। একেবাৰে মূৰ কৰি লৈ আহিলোঁ হয়। মোৰ পানী ওলাও হ'ল। তাইক ক'লোঁ, পানী সোমোৱাওনে? তাই ঘূৰি বহি দিলে আৰু মোৰডাল মুখত সুমুৱাই ল'লে। মোৰ পানী ওলাও হৈছিলেই মই গোটেইডাল তাইৰ গললৈকে সুমুৱাই দিলোঁ আৰু গলত কৈ সকলোখিনি এৰি দিলোঁ। তাই অক অক কৰি গিলি দিলে। মই মোৰডাল উলিয়াই আনি তাইক আকৌ চুপিব দিলোঁ। তাইও কম নহয়, চুপিয়াই থাকিল। তাৰ পাছত দুইটা শুই পৰিলোঁ। ৰাতি তাইক আকৌ দুবাৰ দিলোঁ। তাইক গোটেই ৰাতি দি কামুৰি মেলি কেঁচুৱা শোৱা সেইবিলাকৰ নিচিনা বনাই দিলোঁ, একেবাৰে বহল। ৰাতিপুৱা তাই ভালকৈ খোজকাঢ়িব পৰা নাছিল বিষত। মোক ক'লে তাইৰ বোলে অলপ অলপ ওলায়েই আছে তেজ। মই ক'লোঁ, আজি ৰাতি ঠিক কৰি দিম, তুমি অকণো চিন্তা নকৰিবা। হেল্ল' এভৰিৱান, এই চেনেলত আগবঢ়োৱা প্ৰতিটো ভিডিঅ'ই হৈছে কাল্পনিক আৰু এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত পাতি নলয়। দিছ ভিডিঅ' ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট।
হেল্ল' এভৰিৱান, আপোনালোকে শুনি আছিলে আছামিজ ষ্টৰী। এই চেনেলত আগবঢ়োৱা প্ৰতিটো ষ্টৰী হৈছে কাল্পনিক। কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে এনেধৰণৰ ষ্টৰী আগবঢ়োৱা হয়। যদিহে ষ্টৰীটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত চালে পেজখন ফ'ল' আৰু যদিহে আপুনি ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহোঁ তেন্তে পুনৰবাৰ লগ পোৱাৰ প্ৰমিছ কৰিম।